এয়া হৈছে আমি কেক মৰামৰি খেলি আছিলোঁ আৰু তাই অলপমান ভিডিঅ' শ্বুট কৰা হ'ল যিহেতু আপোনালোকৰ মাজত মই ভিডিঅ'টো আপলোড কৰি দেখুৱাইছোঁ আৰু মই মানে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ বহুতখিনি কাৰণ আছিলে যে মোৰ তাত মানে নাছিলে ভিডিঅ'কেইটা বেলেগৰ তাত আছিলে আৰু দিব পৰা নাছিলে সেইবাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ সেয়েহে মই বাৰ্থডে ভিডিঅ'টো এতিয়া আপলোড কৰিছোঁ ক্ষমা কৰিব এতিয়া আহিছোঁ আৰম্ভণি মানে ডেক'ৰেশ্যনখিনি হৈছে মেইন আৰু এইবাৰ যিহেতু মই বাৰ্থডে পাতিম বুলি তেনেকৈ ভবা নাছিলোঁ কিন্তু ডেক'ৰেশ্যনবোৰ ভণ্টিয়ে ধুনীয়াকৈ কৰি দিলে আৰু সেই ডেক'ৰেশ্যনৰ যোনখিনি এতিয়া ঠাইখিনি মই সেইখিনিতে ভিডিঅ'খিনি কৰিছোঁ আৰু অন্য একো দেখুওৱা নাই খানা বনোৱা হৈছে সেইফালে চিকেন ভাত এনেকৈ কিবাকিবিকৈ বনোৱা হৈছে সেইখিনি দেখুওৱা নহ'ল আৰু মোৰ তাত ভিডিঅ'টো যিহেতু নাই মই এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া আহোঁ কেক চাওঁ আৰু কেকটো চাওক মোৰ ঘৰত মতা নামটো ৰাণী মোক ঘৰত ৰাণী বুলি মাতে মাইনাই আৰু সেয়ে মোৰ কেকত সেইটো নামেই দিয়া হৈছে দেখি খাওঁ লাগি যায় ন কেক দেখিলে যিহেতু মোক ছাৰপ্ৰাইজ দিয়া কথা আছিল কিন্তু মই গম পাই গ'লোঁ এইবাৰ বাৰ্থডে সকলোখিনি মানে লিড লৈছিল মোৰ ধুনু অৰ্থাৎ মোৰ ভণ্টিয়ে লৈছিল তাইক ঘৰত ধুনু বুলি মাতোঁ আৰু তাই মানে সকলোবোৰ কৰিছে তাই বজাৰ পাতিবিলাক তাই মানে আৰু ডেক'ৰেশ্যনখিনি তাই কৰিছে লগৰবোৰকো তাই মাতি কৰি সকলো মানে তাইয়ে চব ফালে আৰু মই জাষ্ট ছাৰপ্ৰাইজটো পাইছোঁহে আৰু তাৰপিছতে গম পাইছোঁ যে মোৰ বাৰ্থডে এইবাৰ পাৰ্টি হ'ব সৰুকৈ হ'লেও এইকণ ফূৰ্তি যে কৰিব পাৰিছোঁ মাইনাৰ কাৰণে সেয়ে থেংক ইউ ভেৰি মাছ মোৰ ঘৰৰ সকলোকে আৰু মই এনেকৈ যাতে প্ৰতি বছৰে আনন্দ কৰিব পাৰোঁ সেইটো কামনাৰে এতিয়া ভিডিঅ'টো আগবঢ়াইছোঁ চাই থাকক অপেক্ষা কৰোঁতে ফাইনেলি এতিয়া কেক কটাৰ সময়খিনি আহি পালেহিয়ে বহুত সময় ৰ'লোঁ কেক কাটিবৰ বাবে মানে লগৰ সকলো আহি পোৱা নাছিল সেইবাবে অলপ ৰৈ দিলোঁ এতিয়া এইখিনি একদম ফানি ম'মেণ্ট মোৰ মানে একদম মম নুমাওঁ আৰু মমডাল জ্বলি যায় আকৌ মম নুমাওঁ আকৌ জ্বলি যায় মানে অকলে নোৱাৰি আকৌ লগৰকেইজনীকো লগাই দিলোঁ ভণ্টিহঁতেও লাগি গ'ল চাওকচোন কিমান জমনি লাগিছে এই মই মানে এইখিনি মমেণ্টৰ ঠাইত কিন্তু পাহৰিবই নোৱাৰিব মানে ভাল লাগিছে মানে সকলোৱে মিলিজুলি এনেকৈ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলোঁ আৰু মজা লাগি গ'ল সঁচাকৈ দেই যিমানে যি নহওক সকলো যেতিয়া পৰিয়ালবোৰ একেলগ হৈ থাকোঁ বা ফ্ৰেণ্ডছবোৰ লগত থাকে কিমান ভাল লাগে সেইখিনি মুহূৰ্ত বহুত ধুনীয়া হয় আৰু এতিয়া মই কেক খাওঁ প্ৰথমে সেয়া মই খোৱালোঁ দাদাক তাৰপাছত মামাক আৰু এতিয়া লৈ খুৱাওঁ আইতাক ভণ্টিক এনেকৈ সকলোকে খুৱাই দিছোঁ ইজনে সিজনক খুৱাই দিয়াৰ পাছৰ পৰা আৰম্ভ হ'ল এই কেক মৰা খেলটো আৰম্ভ কৰিলে মামাই আৰু এতিয়া আৰু কোনে পায় কেক মৰা খেলটো আৰম্ভ হোৱা মানে কি এটা ফূৰ্তি যে কেকটো মই এনেই ৱেষ্ট কৰিছোঁ বা খাব কাৰণে কেকটো এনেকৈ ইউজ কৰিছোঁ সেইটো নহয় যে এটা ফূৰ্তি মানে খাবৰ কাৰণে আছে কেক কিন্তু সেইখন ফূৰ্তি কৰা গ'ল আৰু এতিয়া আমাৰ দাদা আৰু মামা আৰু লগতে আমাৰ ভণ্টিৰ মানে বেষ্ট ফ্ৰেণ্ডৰ ভাইটি আৰু আমাৰ ভাইটিজনে ইয়াত নাচি আছে সিহঁত তিনিওটাই মানে একদম ডান্সত মজগুল হৈ আছে আৰু মানে
সিহঁতে মানে ফূৰ্তিতে নাচি আছে আমি ইফালৰ পৰা ভিডিঅ' কৰি আছোঁ গমেই পোৱা নাছিলে আৰু এইখিনি ইফালে কেক মৰা খেলটো আৰম্ভ হৈয়ে আছে এতিয়া কিমান মজা লাগিছে আৰু এনেকৈ মই বাৰ্থডেটো মানে পাৰ কৰিলোঁ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ কৰিলোঁ আৰু কিমান ভাল লাগিলে মানে বহুত বছৰৰ মূৰত এবাৰ বাৰ্থডে উদযাপন কৰা হয় আৰু গোঁসাই ঘৰত চাকি গছি জ্বলোৱাই হয় বাকী এনেকৈ বাৰ্থডে অলপ সৰু সুৰাকৈ পাতিলোঁ বেছি ডাঙৰকৈ পতা নাই বাৰু সেনেকৈ ফূৰ্তি কৰিলোঁ যাতে বছৰটো ভালে ভালে যায় ভালকৈ থাকিব পাৰোঁ মনে বিচৰা ধৰণে সকলোবোৰ কৰিব পাৰোঁ সেনেকৈ আশীৰ্বাদ কৰিব আৰু আপোনালোকে মোক বহুত বহুত মৰম দিব আপোনালোকক মই মৰম যাচিছোঁ আৰু যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদিহে নতুনকৈ আহিছে চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই